হে গাইজ ৱেলকাম বেক টু মাই চেনেল প্ৰণৱজ্যোতি লাইফষ্টাইল। তো আজি পবিত্ৰ শাওণ মাহৰ সোমবাৰ আৰু আমি আহিছোঁ আজি কাপোৰপুৰী থানলৈ আৰু সেয়েহে ভাবিলোঁ আপোনালোকক অকণমান দৰ্শন কৰাই দিওঁ। তো মানে কাপোৰপুৰী মন্দিৰততো প্ৰতি বছৰে আহি থকাই হয়, কিন্তু মানে ভিডিঅ' বনোৱা হোৱা নাই ইয়াত। সেয়েহে ভাবিলোঁ আজি আপোনালোককো দেখাই দিওঁ আমাৰ জেগাখিনি। আৰু ইয়াত মানে এডাল প্ৰকাণ্ড গছ এডাল আছে আৰু ইয়াত মানে প্ৰতিদিনেই বহুতো ভক্ত মানে আগমন হয়। আৰু এইখিনি হৈছে মেইন জেগাখিনি। তো ইয়াতে মানে ধূপ ধূনা চাকি বন্তি সকলো দিয়ে আৰু এই গছডালত সকলোৱে কাপোৰ বা সূতা হওক যিকোনো বস্তু মানে ইয়াত মেৰিয়াই থৈ যায়। আৰু আহক আপুনি মই সকলোৱে মিলি সেৱা এভাগ লৈ লওঁ আৰু যিসকলে আহি পোৱা নাই আহিব এবাৰ। আৰু মানে ইয়াত ধুনীয়া ভক্তিমূলক গান বজাই চাইছে, কিন্তু ভিডিঅ'টো যিহেতু মই ইউটিউবত দিম তো মানে কপিৰাইট লাগিব বুলি মানে মই মানে অৰিজিনেল ভইচখিনি দিয়া নাই। আৰু আমি সেৱা লৈ ল'লোঁ আৰু এতিয়া আমি যাম। এটা হাতী এটা বান্ধি থোৱা দেখিছোঁ, তো আমি হাতীটো এবাৰ চাওঁগৈ। তো আহক। হাতীটো লাৰিবিনে একবাৰ? সেয়া ওচৰত যা, একো নকৰে, ওচৰত যা। তো মানে বহুত দিনৰ মূৰত গণেশ বাবাক এবাৰ লাৰি চালোঁ আৰু ভক্তবিলাকৰ মাজত মানে এটা আপ্যায়নৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। সকলোৱে লাৰি চাইছে, কিবা খুৱাইছে। তো মানে চাই থাকিয়ে ভাল লাগে, ইমান ডাঙৰ মানে কি ক'ম আৰু। আৰু ইফালে এইটো হৈছে নন্দীৰ মূৰ্তি। আৰু আপোনালোকে যদি ইয়াত আহি পোৱা নাই তেনেহ'লে বৰদলগুৰি চকৰ পৰা 10 কিলোমিটাৰমান দূৰত দক্ষিণফালে আহিলে পাই যাব কাপোৰপুৰী থান। আৰু আমাৰ পূজা পাতল কৰা হৈ গ'ল। তো এতিয়া আমি ঘৰলৈ যাওঁ। তো বাই বাই। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।